গৌৰীপুৰৰ পিয়াজবাৰীত কাৰ ছত্ৰছায়াত চলে অবৈধ ফেনাইলৰ কাৰবাৰ। কণ শিশুৰ ভৱিষ্যতক ধ্বংস কৰি কোনে চলাই আছে শিশু শ্ৰমিকৰ দ্বাৰা অবৈধ ফেনাইলৰ কাৰবাৰ। কোনো ধৰণৰ সুৰক্ষা অবিহনে কণ শিশুৰ দ্বাৰা কৰা হৈছে বিষাক্ত ফেনাইলৰ পেকেজিং। এই দৃশ্য হল আটানী আৰক্ষী চকীৰ অন্তৰ্গত পিয়াজবাৰী বজাৰৰ মাজমজিয়াৰ দৃশ্য। কোন দেশে গতি কৰি আছে দেশৰ ভৱিষ্যত প্ৰজন্ম। পখিলা খেদাৰ বয়সতেই শিশুৰ দ্বাৰা পৰিচালনা কৰি আছে ২ নম্বৰী কাৰবাৰ। ব্লেক টাইগাৰ নামৰে ভুৱা লেবেল লগাই পশ্চিমবংগৰ ফিনাইল বুলি কৈ গ্ৰাহকক দীৰ্ঘদিনৰে পৰা ৰাম ঠগন দি আহিছে এই অসাধু চক্ৰটোৱে। ভিডিঅ' দেখুওৱা অনুসৰি হোমিঅ' ঔষধৰ লগত পানী মিহলাই ফিনাইল হিচাপে বিক্ৰী কৰি গ্ৰাহকক ৰাম ঠগন দি আহিছে অসাধু চক্ৰটোৱে। উল্লেখ্য যে শ্বাহজাহান আলী নামৰ এজন ধুৰন্ধৰে দীৰ্ঘদিনৰে পৰা পিয়াজবাৰী বজাৰৰ মাজমজিয়াত এনেদৰে ২ নম্বৰী কাৰবাৰ চলাই অঞ্চলটোত এক প্ৰকাৰ বদনাম কৰি আহিছে বুলি সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে। জানিব পৰা অনুসৰি অসাধু চক্ৰটোৰ মাষ্টাৰ মাইণ্ড শ্বাহজাহান আলীৰ ঘৰ বন্দীখানা আৰক্ষী চকীৰ অন্তৰ্গত শালমাৰা গাঁৱত বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হয় ধুবুৰী জিলাৰ আৰক্ষী প্ৰশাসনে এইজন শ্বাহজাহান আলীৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ কাৰণ কি? আচলতে প্ৰশাসনে নাজানে নে জানিও নজনা কলিৰ ভাও ধৰিছে। ইফালে শিশু শ্ৰমিকৰ দ্বাৰা অবৈধ কাৰবাৰ, আনফালে গ্ৰাহকক ৰাম ঠগন। এতিয়া লক্ষণীয় হ'ব ধুবুৰী জিলাৰ আৰক্ষী প্ৰশাসন লগতে আটানী আৰক্ষী চকীয়ে এজন ধুৰন্ধৰ শ্বাহজাহান আলীৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়।